আলোচনা কৰিবলৈ আহিছোঁ এটা অতি ভাল খবৰ আৰু মেট্ৰিক পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি বহুত ভাল খবৰ আৰু এই ভাল খবৰটো হৈছে যে ইতিমধ্যে HSLC এক্সামিনেশ্যন দিয়া ছাত্ৰ ছাত্ৰীসকলে বহুত অপেক্ষা কৰি আছে যে কেতিয়া এই HSLC ৰিজাল্ট ডিক্লেয়াৰ কৰিব অৰ্থাৎ আসাম হাই মাদ্ৰাছাৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব এই ৰিজাল্টৰ বাবে ছাত্ৰ ছাত্ৰীসকলে বহুত দিনৰ পৰা অপেক্ষা কৰি আহিছে গতিকে আজি মই আপোনালোকৰ লগত আলোচনা কৰিম আৰু এই HSLC অৰ্থাৎ সেৱা বোৰ্ডে ইতিমধ্যে এটা বহুত ভাল খবৰ লৈ আহিছে আৰু এটা বহুত ভাল খবৰ দিছে অফিচিয়েল নোটিফিকেশ্যন দিছে আৰু সেয়া হৈছে যে HSLC এক্সামিনেশ্যনৰ ৰিজাল্ট ডিক্লেয়াৰ আৰু এই ৰিজাল্ট ডিক্লেয়াৰ কেতিয়া হ'ব তাৰ দিন ঘোষণা কৰিছে গতিকে আপোনালোকৰ লগত মই আজি আলোচনা কৰিম যে কিমানজন ষ্টুডেণ্টে HSLC এক্সামিনেশ্যনত এপিয়াৰ হৈছিল আৰু কিমানটা চেণ্টাৰত হৈছিল এই এক্সামিনেশ্যন আজি এই সকলো বিষয়ে আলোচনা কৰিম আপোনালোকৰ মাজত তো বন্ধুসকল বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ Total student appear in HSLC examination in 2019 3,42,702 আৰু এই 3,42,702 জন ষ্টুডেণ্টে HSLC এক্সামিনেশ্যনত এপিয়াৰ হৈছিল আৰু আসাম হাই মাদ্ৰাছাত এপিয়াৰ হৈছিল 9,441 জন ছাত্ৰ ছাত্ৰী আৰু এই 9,441 জন ছাত্ৰ ছাত্ৰী আসাম হাই মাদ্ৰাছাৰ কাৰণে এপিয়াৰ হৈছিল আৰু এই এক্সামিনেশ্যন বা 2019 যেটো HSLC অৰ্থাৎ এই ষ্টুডেণ্ট কেইজনীয়ে বা এই গোটেই কেইজন ষ্টুডেণ্টে সকলো সময়তে অপেক্ষা কৰি আছে যে কেতিয়া ৰিজাল্ট ডিক্লেয়াৰ কৰিব তো ইতিমধ্যে সেৱা বোৰ্ডে ৰিজাল্ট এটা ডিক্লেয়াৰ কৰিছে অৰ্থাৎ এটা ডেট ডিক্লেয়াৰ কৰিছে এটা তাৰিখ ঘোষণা কৰিছে আৰু সেই তাৰিখটো হৈছে যে 15 মে 2019 এই তাৰিখত ৰিজাল্ট ডিক্লেয়াৰ কৰিব আৰু এই তাৰিখত কেতিয়া ৰিজাল্ট আপোনালোকে উপলব্ধ হ'ব আপোনালোকে কেতিয়া ৰিজাল্টটো পাব সেই বিষয়ে জানি লওক 9টা বজাৰ পৰা আপোনালোকে ৰিজাল্ট পাব আৰু এই ৰিজাল্ট যে পাব আপুনি কোনটো ৱেবছাইটত পাব সেই ৰিজাল্ট মই আপোনালোকক জনাই দিছোঁ ৱেবছাইট কেইটা হৈছে যে www.seva.sevaonline.org নাইবা www.resultassam.nic.in এই ৱেবছাইটত আপোনালোকে ৰিজাল্ট পাব অথবা ইয়াৰ উপৰিও আৰু এটা ভাল অপৰচুনিটি দিছে আৰু সেয়া হৈছে ভাল এটা দিছে সেইটো হৈছে কি আপোনালোকৰ SMS যোগে আপোনালোকে HSLC ৰিজাল্ট পাব পাৰিব তো চাওক বন্ধু এই বছৰ HSLC এক্সামিনেশ্যন অৰ্থাৎ 2019 যেটো HSLC এক্সামিনেশ্যন হৈছিল অৰ্থাৎ হাই স্কুল শিক্ষান্ত পৰীক্ষা হৈছিল আৰু এই হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভাল হৈছে এইটো ভাল হৈছে যে কোনটো ভাল এইটো হৈছে যে আপোনালোকক ৰিজাল্টটো অতি সোনকালে দি আছে যোৱা বছৰ ৰিজাল্টটো বহুত দেৰিকৈ দিছিলে 25 নে 31 দিছিলে মে কিবা দিছিলে কিন্তু এই বছৰ আপোনালোকৰ ৰিজাল্টটো অতি সোনকালে দি আছে মানে 15 দিন আগত দি আছে ৰিজাল্টটো বা 10 দিন আগত দি আছে ৰিজাল্টটো গতিকে আপোনালোকে অতি সোনকালে ৰিজাল্টটো পাই আছে তো বন্ধুসকল এইটো মোৰ কথা নহয় এইটো হৈছে সেৱা বোৰ্ডৰ কথা সেৱা বোৰ্ডে ইতিমধ্যে সিহঁতৰ মিটিং বহিছে মিটিঙত এইটো ডিক্লেয়াৰ কৰিছে এইটো ঘোষণা লৈছে বা এইটো সিদ্ধান্ত সিহঁতে লৈছে যে সিহঁতে কেতিয়া ৰিজাল্টটো ডিক্লেয়াৰ কৰিব তো বন্ধুসকল এইটো একদম সঁচা নিউজ আৰু ইয়াক কোনো ধৰণৰ ইয়াতে ফেক নহয় ইয়াতে সম্পূৰ্ণৰূপে সঁচা আৰু মই এতিয়ালৈকে আপোনালোকক কোনো ধৰণৰ মিছা বা দিয়া নাই ইনফৰমেশ্যন দিয়া নাই মিছা নটিফিকেশ্যন দিয়া নাই বা মিছা কথা এতিয়ালৈকে কোৱা নাই আৰু নকওঁ মই সকলো সময়তে আপোনালোকক সঁচা নিউজটোহে দিম আৰু সঁচা নিউজ দিবলৈ আপোনালোকে চেষ্টা কৰিম তো বন্ধুসকল আপোনালোকে মোৰ লগত থাকিব তো বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলত প্ৰথমে ভিজিট কৰিছে তেখেতক আপোনালোকক মই এটা ৰিকুৱেষ্ট কৰিম প্ৰথমতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি থৈ দিয়ক যাতে মই আপলোড কৰা নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই যায় তো বাই বাই জয় হিন্দ জয় অসম